মই কৈছো ৰাইজৰ আশীৰ্বাদ দিলে ই নিশ্চয় পাৰিব ৰাইজে চাপৰি বজাওক ই ধুনীয়া গাব লাগিব গাওক চাপৰি মনি নাই কাৰণে ওলাই গ'ল নামেৰি বোৱাৰীসকলক বোলো শ্ৰদ্ধা জনাইছো ভালে থাকক হে নামেৰি বোৱাৰী বুলি ভাবোতে কি হ'ল কমিটিয়ে ঢকালে ল'ৰা এটা কথা পাতিছে ককাক নে কি নে কি মই নাজানো এতিয়া মাজে মাজে খুন্দা এটা নাই দিয়ে মোৰতো ইমান মজা লাগিছে কমলা বুলি ভাবিছো মাতি দিলো বা এতিয়ালে কি মুখন দিছো ইয়াতে দেখিলো ভালে পাই পেলালো নাজানো নামটোনো কি বোলো নাজানো নামটোনো কি ককাই ৰৈ আছিলে চিঠি লিখি থাকোঁতে
ভাল পাইছে আপোনালোকে ভাল পাইছে মোক কিন্তু মাথা ঘূৰাইছে এটা কথা দেই ময়ো গান এটা গাম কিন্তু এতিয়া বিহু এটা গাবলৈ বিচাৰিলোঁ এতিয়া বজোৱা মানুহ এটা লাগে কিন্তু এতিয়া ভালকৈ বজাব নাজানে নহয় টুকুৰীয়া থাকিব মাজতে এটা কথা কৈ লওঁ আমাৰ ফৰেইন কাণ্ট্ৰিবিলাকত কি হয় ঘপককৈ মনত পৰিল সৰু বাচ্চা এটা দেখি পেলাই আমাৰ ফৰেইন কাণ্ট্ৰিবিলাকত কি হয় কাণ্ট্ৰিবিলাকত যেতিয়া সৰু ল'ৰা ছোৱালী জন্ম হয় নিউ বৰ্ণ বেবী তেতিয়া বিভিন্ন মানুহ খবৰ ল'বলৈ যায়তো ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰবিলাকত খবৰ ল'বলৈ গৈ সিহঁতে বিৰাট মৰমত কয় চ' কিউট বেবী কিন্তু আমাৰ অসমত যেতিয়া ল'ৰা ছোৱালী জন্ম হয় খবৰ ল'বলৈ গৈ কয় ইয়াৰ চকুকেইটা মাকৰ সৈতে একে হাত ভৰি দেখোন বাপেকৰ সৈতে একে তাতে কোনোবা থাকিব সি আকৌ কৈ দিব আঙুলিবিলাক খুৰাকৰ সৈতে একে হৰি ইয়াত জিম কৰা মানুহ আছে না বডি বিল্ডিং এটা কথা শৰীৰ চৰ্চাটোৱে মেইন মানৱ সম্পদটোৱে চবতকৈ ডাঙৰ সম্পদ মানৱ সম্পদ ঠিকে থাকিলে বাকী জীৱনত চব হৈ থাকিব হয়নে তাতো এটা কথা দেই ভুলকৈ বুজিব নালাগে ধেমালিহে দেই যিমানে জিম নকৰক কিয় যিমানে বাইচেপ ট্ৰাইচেপ নবনাওক কিয় যিমানে বডি নবনাওক কিয় এটা কথা কিন্তু চেম্পু সদায় দাঁতেহে ফালিব লাগিব হয়নে তথাপি এৰি দিব নোৱাৰি কৰিবও লাগিব থেংক ইউ খালি গান এটা গাব পাৰোঁ তই বজাব মজা সৌসিদিনা বেলি পৰ মানমতো বজাইছ পানীওনা নৈ ৰেঘাত বজাইছ ই যদি ভালকৈ বজাব পাৰিলেহেঁতেন ৰাইজ সাক্ষী আছে 500 টেহা মই নগদ দিলোঁহেঁতেন ই যদি পাৰিলেহেঁতেন আৰু যদি বজাব নোৱাৰো হা যদি বজাব নোৱাৰো তেতিয়া তই মোক টকা 1000মান দিলে হ'ব দে বজা নে বজা ইমান মানুহ যে কওঁ বজা নে যদি বজাব পৰা 500 টকা পাই যাম যদি বজাব নোৱাৰো ইমান মানুহ যে এটকা টকাকৈ 1000 টকা উঠাই দিব দিব পইচা তেনে বজা পইচা গ'লে আপোনালোকে যাব ঐ তৰাই পোহৰ দিলে ঐ দেহা পোহৰ নেলাগে মঘাই ওজা নামি আহিব তই এইখিনিতে কমিটি চকী আছে অকণ আৰাম কৰগে যা যা তই নামেৰি ৰাইজৰ লগত এইবিলাক চেলেঞ্জ নকৰিবি ৰাইজৰ ৰিদম আৰু মিউজিকৰ জ্ঞান তোতকৈ মোতকৈ বহুত বেছি আছে বিশ্বাস নহয় ৰাইজে যে তোৰ মোতকৈ বেছি ৰিদমি তই তোৰ বিশ্বাস নহয় এনেকুৱাতে শিল্পীবোৰ মুখ থেকেচা খাই মৰে চা বজাব এটিপক দেখিলে আহোম বুলি নকবা মাজনী গোটেই অনুষ্ঠানটো তেল কৰি দিব আপোনালোকে ইমান সময় ভাল পাই আছে ন অনুষ্ঠানটো এটা ভুলটো টুকুচাই গোটেই অনুষ্ঠানটো চেষ্টা কৰি পঠিয়াই দিব লাগে কাম নাই মানে তাহে কম দিয়ক তাৰ কথা তেওঁ ই গোটেই ধ্বংসকে দিব মানে হ'ব দে হ'ব উপায় নাই ঐ কপুৰ কুমলি মাজনী দেখিলে আহোম বুলি নকবা মাজনী মোৰে হেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো মাজনী হাতত চৰিয়ালৈ পানীটো মাজনী হ'ব হেনো পানী লগা ঘৰ খুজিব খুজিছো নবজায় নে নবজায়
পইচাই সকলো নহয় মোহন পইচা আজি আছে কাইলৈ নাই পইচা আজি আছে কাইলৈও আছে মই আজি আছে কাইলৈ নাচোন আছে কিন্তু 500 টকাটো দিয়ক আপোনালোকে এই ওচৰতে আদি সৰু ল'ৰাটো ভৱিষ্যতটো ধ্বংস নকৰিব আজি আইডিয়াটো ভৱিষ্যতটো বনাই আছে হয়নে নহয় চব বজাব পাৰিলেতো 500 টকা পাই যাব লাগিছে নহ'লেতো ৰাইজৰ পৰা চবে এটকা কৈছে নে নকৈছে মই ইমান পইচাৰ কাৰণে ইমান মাথা মাৰি থকা মানুহ নহয় 500 টকা মোৰ ইমান কথা নাই মই বিহুৰ দিনাই এইটো ATM মাৰি উলিয়াইছোঁ মই খৰচ কৰা জেগা বিচাৰি পোৱা নাই কাৰণেহে মোৰ পকেটত আছে মই দি দিম ইমান হুলস্থুল কৰিব নালাগে কোনোবাই পাব লগা থাকিলে পকেটটো দ হৈ যায় দেখোন আপোনালোকৰ সাক্ষী আছে 500 টকা এই মোহনক দিলোঁ ভাল হ'ব ভৱিষ্যতটো খুব ভাল হ'ব তই আৰু ধুলে দি এদিন আগুৱাই যাবি 500 টকাটো মই দিলোঁ ঘঁহাই দিলোঁ ঘঁহাই দিব নালাগে পকেটত দিয়ক এইটো পকেটত হোৱা টকা নহয় এইটো চমন্ত অহা বছৰ আকৌ লাগিব এই দোকানত খেলি পালে সৰু ফুল দোকানে বজাৰে সৰু ফুল দোকানে বজাৰে সৰু ফুল দুয়ো বহি চাল পিৰাম ফুলবিচনী সৰু ফুল তুমি বিচিতে পায়ে সৰু ফুল তুমি বিচিতে পায়ে সৰু ফুল তোমাৰ কুলাত মোৰ থৈ আও হৰি Thank you. ধুনীয়া বজাওঁতে এতিয়া মই জন্ম হোৱা আগৰ পৰাই ধুই বজাওঁ কথা এই কি কওঁ এতিয়া আমি বিহু অসমত ফূৰ্তি কৰিলোঁ যদিও আমি অসমৰ মানুহ গুৰুজনাক কেতিয়াও পাহৰিব নোৱাৰোঁ গুৰুজনাৰ গীত এটা আৰম্ভ কৰোঁ কৰোঁনে কৰোঁনে এই ৰাইজে এইফালৰ ৰাইজক মাতেই নাকো কিবা অসুবিধা বেয়া চা পাইছে নেকি আকৌ বেয়া চা পাইছে নেকি ধন্যবাদ প্ৰথমে আহোঁতে যিটো চাপৰি বজাই পেলাই উৎসাহ দিলে এতিয়া চাপৰি তাপৰি নাই মই আচৰিত হৈছিলোঁ যে মানুহখিনি ইমান উৎসাহ জনালে এতিয়া কিয় চাপৰি নাই আচলতে এতিয়া বুজি পালোঁ গৰমৰ কাৰণে হয়নে বিচনী মাৰি আছে এখন হাত ব্যস্ত হৈ আছে কেনেকৈনো চাপৰি বজাব হয়নে একো নাই এতিয়া ইগৰাকীয়ে সিগৰাকী হাতে হাতে এনেকৈ মাৰিলে হয় কৃষ্ণ জন্ম হুৱা শুনি মজা মানে কৃষ্ণতে জন্ম হৈ সেইকাৰণে কাননবোৰ দি দিছা কৃষ্ণ জন্ম হৈ গ'ল কৃষ্ণ বোলা জন্ম হৈ এই মজা বুলি কান্দিব আপুনি কোন কৃষ্ণৰ কথা কৈ আছে মই ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছোঁ মই আকৌ আপোনাৰ কথা কৈ আছোঁ কৃষ্ণ ক'ব কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমুনি নাৰায়ণ চালি মুখে ব্ৰহ্ম
পোৱা নাই এই চাৰিখন মুখে বেগ কৰিলে ক'ত মানুহে বুজি পাব হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে হেনা ভিছে পোৱালিটো ইমান ডেডা উলিয়াবনে বসুমতীয়ে নাভি চেক কৰিবলৈ আহিছে নাই কৰা দেখি কেঁচি পাতলে মনত পৰি গৈছে তই যিটো ডেডা গৈছ কৃষ্ণ ভয়তে নাৰি সৰিব এই কঁকাল খামুচিয়া গাহাল গুলপীয়া তুমি কোন সৰগৰ পৰি টেলেকা চকুৱে গুটি বাহনীয়ে ইয়াতে দিবহি যাই কেনেকৈ চাই মণিপুৰে গম পালে নাপালে ইয়াতে নাযায়ব ইয়াক কিবা এটা মৰম লাগে হয়নে মৰম লাগে চুলিয়ে তুলিয়ে কিবা চুলিবিলাক ব্লেক ব্লেক মেগি টাইপ হয়নে बेटा ये काले घने बालों का राज क्या है ফেয়ার লাভলি এইটোক এনেকুৱা লাগে কোনোবা দিনা কাঠফলা মিলত নি পেলাই যেন এনেকৈ ফালি দিম চিধা চিধা 3-4 বাটাম ওলাই যাব আপুনি যদি মোক মিলত ফালে চিধাই নাফালিব চা ইয়াত পিচ কৰিব কঁকালৰ ওচৰত আৰু ইয়াত পিচ কৰিব তেতিয়া কি হ'ব মাজত ধুনীয়া ঢোলৰ ডিমা এটা ওলাই যাব চা একো ক'বই ন উত্তৰটা মুখৰ আগতে থাকে ঐ হাতীয়ে পানী খাই ঐ আঙে দয়াঙে ঐ থিয় গৰাত খোপনি লৈ এ মই চিনি পানী খাওঁ তোমাৰ তামোলে মই ধুইছোঁ কিয় আই যে চেনি পানী খাওঁ বুলি কৈ দিলে যে চেনি কৈছোঁ বোলো মই চেনি পানী খাওঁ তোমাৰ কৈছা মই কৈছোঁ মই থাকোঁতে আপুনি চেনি পানী খুজিছে আপুনি মোক পানী গিলাচ খুজিব পাৰিছে দিবি অঁ দে পানী গিলাচ দে আৰু লৈ আহ অকণ নেমু চেপি আনি মোক দিবা মজা তেতিয়া মানে শক্তি এটা পাব আৰু যা লৈ আহোঁ এ মই চেনি পানী খাওঁ তোমাৰ পুখুৰীত ঐ ভৰটো কৰি গৈ ঐ হায়হ চেনি গলি কেনি ধাননি ঐ বহুত বহুত ধন্যবাদ তই পা বহুত পাহৰি থাকিলে বহুত বহুত ধন্যবাদ তই পানী গিলাচ দিয়াৰ কাৰণে তাকো চৰবত চিয়াৰ্ছ ঐ চিয়াৰ্ছ চৰবতত চিয়াৰ্ছ কৰে নে নকয় মাৰি দিয়ক তা শক্তি পাব মাৰি দিয়ক নেযায় এসোপা কি আনিছে নেমু চৰবত মাৰি দিয়ক শক্তি পাব টেঙা লাগিছে বৰ চাবোন লাগিছে কিয় এই নেমু চৰবত এযোৰ মাৰি দিয়ক মাৰিয়েতো দিছোঁ চাবোন গোন্ধাইছে ভীম চাবোন এটকা মিলাই দিছোঁ চা কিয় এশটা নেমু শক্তি আছে এই গোন্ধটো মাৰিবলৈ ফেনাইল অকণ দি নানিলি কিয় হা এইবিলাকৰ লগত আহাতকৈ বেহাৰবাৰী আউটপোষ্ট মই কোনোবা আমাৰ প্ৰীতম ছাৰ মুকুতা দা ইহঁতৰ লগত এই মুকুতা বুলি কওঁতে কথা এটা মনত পৰি গ'ল আমাৰ মুকুতা দা এনেকৈ শ্ব' কৰি শ্বুটিং কৰি যিকেইটা পইচা পায় তাহাঁতি বৰ ধুনীয়া তেওঁৰ ঘৰ বাইহাটৰ চাইডত বৰ ধুনীয়া ঘৰ এটা বনাইছে সঁচা কথা ক'বলৈ ওলাইছে খুব ধুনীয়াকৈ বনাইছে আমাক চবকে ঘৰ লোৱা খাবলৈ মাতিছে আমি গৈছোঁ পিছত চব ভাল লাগিল গেটৰ পৰা কিটচেনলৈকে কিন্তু বাথৰুমটো মানে মোৰ পচন্দ নহয় পচন্দ কিয় নহ'ল তাক মাতি আনি ক'লোঁ মুকুতা দা আপুনি ইমান টকা খৰচ কৰি পেলাই গেটৰ পৰা কিটচেনলৈকে ইমান ধুনীয়া বনালে বাথৰুমটো কি কৰি পেলালে মানে মেইনলি আমাৰ যিটো বাঢ়ি ফুৰা যন্ত্ৰটো সি মানে ইণ্ডিয়ানটো লগাই থৈছে কমত দিব লাগে মই তাকে কৈছোঁ বোলে আজিকালি দামী
দামী দামী হোটেল হওক ঘৰে হওক চবেই দেখোন কমত দিয়ে আপুনি কিয় ইণ্ডিয়ানটো দি দিলে কমত এটা দিব লাগে মোকো দাদা উল্টাই কৈছে নহয় কেইকেইটা ইমান টকা খৰচ কৰিছোঁ যেতিয়া মই কমত দিব পাৰোঁ কিন্তু কমত দিলে যে মই নিজে ঢুকি নাপাওঁ সেইকাৰণে হেনো নাই কি খাইছে গাখীৰ ক'ত পালে চেক্ৰেটাৰী দাদা গাখীৰ অকণ দিছে মই সৰু ল'ৰা যে সি এনে সৰু ল'ৰা বিয়া পতাটো 8-10টা বাপেকৰ ল'ৰা ছোৱালী বাপেক গ'লে দে পেলাই দে আপুনি নালাগে চাই মই অকণ শক্তি অকণ লৈ লওঁ পেলাই দিম দে আপুনি চিৰিয়েলতো গাখীৰ পেলাই য'তে পায় ত'তে গাখীৰ পেলাই আপুনি কি খাব আছে তেতিয়াহ'লে তই মোক নিদিয় তই অকলে কিয় খাব বিচাৰ মোৰহে গাখীৰ পাব এই তাই এনে গাখীৰ খুৱাব ই মানে মোক কেনেকৈ বেঙেনা দিব পাৰে সেই ধাৰণাতে চলে আৰু মৰমো লাগে আকৌ এইটো হয়নে যা যোৱাটো আজি ছোৱালী এজনী পালোঁ ডিঙিটো অকণমান এনেকুৱা মোৰ আকৌ দেখি পেলাই বেয়া লাগে লগতে মানুহ এজন আছিল মই সুধিলোঁ আপুনি কি হয় তেখেতক বোলে মই খুৰাই হওঁ ছোৱালীজনী ডিঙিটো এনেকুৱা যে বিশেষভাৱে সক্ষম নেকি কৈছে নাই বোলো জন্ম পাই তেনেকুৱা নেকি কৈছে নাই নহয় বোলো কিয় এনেকুৱা কৈছে তাই মানে জন্ম পাই এনেকুৱা নৰ্মেলে আছিল আমাৰ নিচিনা যেতিয়া মেট্ৰিক পাছ কৰি কলেজলৈ গ'ল কোনোবা ল'ৰা এটা প্ৰেমত পৰিলে ফোনটো এনেকৈ কাণতে লৈ কথা পাতোতে ছোৱালীজনী ডিঙিটোৱে বেকাৰ হৈ গ'ল কি আনিছে কি আছে এই যে চিৰিয়েলত আপুনি গাখীৰ পেলাই কমিটি চেক্ৰেটাৰী দাদা হেনো চাই পকাত পৰি কান্দে চা সেইকাৰণে ইয়াত চকা লগা বেজ এটা লৈ এইটো টেকেলি জৰাই দিছে আপুনি গোটেই জীৱন যদি গাখীৰ পেলাইও থাকে ইয়াৰ পৰা গাখীৰ শেষ নহ'ব চা কি কয় একে নেপালৰ গৰু জাৰ্চি গৰু উহাৰ লগত এইটো কানেকশ্যন কৰি দিছে চব বিচাৰ নকৰিছে নকৰে ইয়াত থকা গাখীৰখিনি পোৱা পেলাই দিয়ক চা সঁচাকৈ কিয় গোটেইখিনি গাখীৰ পেলাই দিয়ক জোকাই দিয়ক গাখীৰ যে আপোনালোকে দেখিছে এতিয়া মই গাই গৈ সাৰ পৰাই আছোঁ জাত হ'ব দিন মাত হ'ব দিন আছা দিন ফুচুচা দিন বেহবাই দিন আপু দিন মহৎ দিন যাই দিন বিচ হৈ আকৌ ওলাবি গাখীৰ যদি ওলাই হাত চাব মাৰিব হা মতা গৰু হেম্বেলনি গাখীৰ ওলাব জানো পেলাই খা মাইকী মানুহৰ মাত দি হেম্বে কওঁ সি কৈ থাকিলে যেন গাখীৰ ওলাই থাকিব এনে ক'ত বেয়া ওলাব এতিয়া গাখীৰে নাই দেখোন মই নিজে গোবিন ধেনু চালিবলৈ গ'ল হে কলিয়া ধুন্দুলি কটকলি গেঞ্জিটো কটকলি ধুন্দুলি কটকলি মেক্সিটো কটকলি ধুন্দুলি কটকলি গেঞ্জিটো কটকলি ধেনু চাৰি আহে ৰং কৰি চকুদাই লৈ যায় কোলা হাতলি গোবিন ধেনু চালিবলৈ গ'ল হে কলিয়া ধুন্দুলি কটকলি গেঞ্জিটো কটকলি ধুন্দুলি কটকলি মেক্সিটো কটকলি ধুন্দুলি কটকলি এডাল কি গাইছে মানে আপুনি যে নাম গালে ইয়াতো নেগা মিউজিকটো মই মুখেদি দিলোঁ চা আপোনালোকে ক'ত শুনিলেহে নেগেৰা এনেকৈ মতা তুলতুলি ক'ত গ'লি গেঞ্জিটো ক'ত থলি তুলতুলি ক'ত গ'লি মেক্সিটো ক'ত থলি তুলতুলি ক'ত গ'লি পেটিকোটটো ক'ত থলি সামৰণি আৰু নাই গাখীৰ দেখোন ওলাই আছে সঁচাকৈ আৰু নেপালৰ গৰু উহাৰ লগত কানেকশ্যন সঁচাকৈ শেষ নহয় আচলতে চবতকৈ ডাঙৰ কথা আমাৰ ল'ৰা ছোৱালীসকলে আজিকালি কাৰ্টুন বাদ দি বেহাৰবাৰী আউটপোষ্টখন চাবলৈ লৈছে যিসকল সৰু ল'ৰা ছোৱালী হয়নে নহয় সেইটো আমাৰ কাৰণে আপোনালোকৰ কাৰণে ডাঙৰ গৌৰৱৰ কথা আৰু সৰু ল'ৰা ছোৱালীখিনি আমাৰ মোহনক খুব ভাল পায় আমি শিল্পীসকল সদায় এনেকুৱা অনুষ্ঠানত আহোঁ ডাঙৰসকলৰ লগতে সদায় ৰং ৰহস্য কৰি গুচি যাওঁ সৰু ল'ৰা ছোৱালীখিনিৰ কথা কোনেও নাভাবে সেইকাৰণে আমাৰ মোহনে যাদুকৰ বিক্ৰমৰ পৰা এই যাদুকৰী কলহটো আনিছে যাতে
সৰু ল'ৰা ছোৱালীখিনি এণ্টাৰটেইন হয় সেইকাৰণে আনিছে এইটো কলহ গোটেই উৰে ৰাতি পেলাই থাকিলেও গাখীৰ শেষ নহয় কিন্তু মোহনে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে গাখীৰৰ কলহ আনিছে যাদু কৰি মই এটা যাদু আনিছোঁ কিন্তু মই এটা মেজিক আনিছোঁ মোহনৰ কাৰণে আপোনালোকৰ কাৰণে চাবনে মোৰ মেজিক চাবনে মোহন চাবা মোলে আনিছে মোৰ মেজিক তুমি চাবা মেজিক আনিছে মই মেজিক আনিছোঁ সঁচা মেজিক দেখাব লাগিছে সঁচা মেজিক দেখুৱাম একদম 100% মেজিক আপোনালোকে দেখি চাপৰি বজাই দিব লাগিব এনেকুৱা মেজিক আনিছোঁ যিটো মেজিক আগতে দেখিছে যদিও কেতিয়াও আপোনালোকে ভাবা নাই যে এইটো এটা মেজিক যদি আপুনি নোৱাৰিছে আইজৰ কাৰণে 5,000 টকা এটা দিব লাগিছিল আৰু যদি পাইছোঁ ৰাইজে মোক চাপৰি বজাই উৎসাহ দিব লাগিব সঁচা মেজিকটো যেতিয়া ঘূৰাবৰ সময় হ'ব মই কৈ দিম তেতিয়া চাপৰি বজাব হ'ব Ready? এই জাদুর মিঠা মোর জাদু সোয়া জাদু মেজিক 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 জাদুর এই জগৎ চিরি তোমার হাত ছোঁয়া জাদুর এই জগৎ চিরি তোমার হাত ছোঁয়া জাদু 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 জীবন হয়ে যায় জাদু 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 হয়ে যায় জাদু এই মেজিক ঘূৰোৱাৰ লগে লগে গানটো অকণমানকৈ লগাই ৰাখা মেজিক ঘূৰোৱাৰ লগে লগে চাপৰি কেনেকুৱা মেজিক কেনেকুৱা কেনেকুৱা বেঙেনা দিলোঁ মোহনক কেনেকুৱা এশখীয়াৰ মৰি কৃষ্ণ কমল খাটনিয়াৰ জন্ম বোলে আও হৰি বোলে শুনিও ক সৰ্বজন মুহুৰ বচন কি হা? এটা হাত দুটা মানুহ জেগাতে থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ আৰু খালি এটা কথা এইখিনিতে বিশেষ ঘোষণা এটা দি যাওঁ হাঁহি ধেমালিৰ মাজতে আপোনালোকৰে হয়তো আশীৰ্বাদ বা তাৰ হ'লেও কষ্টৰ ফল ইমান দিন বেহাৰবাৰীকৈ কষ্ট কৰিছে ৰাইজৰ আশীৰ্বাদতে বা মাক দেউতাকৰ আশীৰ্বাদতে চবতকৈ ভাল লগা কথাটো হ'ল এই নতুন বছৰত এইবাৰ আমাৰ মোহনে বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে আশীৰ্বাদ কৰক তাৰ ভাল হওক আৰু সি ইমান কষ্ট কৰি যিহেতু ঘৰৰ যদিও দুটা ল'ৰা এটা ভাইক গুৱাহাটীত পঢ়ি আছে মাক দেউতাক ইয়াতে থাকে নগাঁৱত বহুত কষ্ট কৰি সি যেতিয়াই বিয়া পাতিম বুলি ভাবিছে খুব কম দিনৰ ভিতৰতে হওক সকলো ঠিক কৰি পেলাইছে পেণ্ডেলে হওক পূজাৰীয়ে হওক কেটাৰিঙে হওক ভিডিঅ' কেমেৰাই হওক ৰিচিপশ্যন কি কৰিব ছাগলীলৈকে ঠিক কৰি পেলাইছে কেৱল কইনাজনী বাদ দি এতিয়া আমাৰ অনুৰোধটো হ'ল যে আমাৰ নম্বৰ সমিতিৰ হাতত আছে যদি উপযুক্ত ছোৱালী তেনেকুৱা থাকে আমাৰ মোহনক বিয়া দিবৰ বাবে যেন যোগাযোগ কৰে মোৰ বিয়াত